হেল্ল' এভৰিৱান, ওলকবি আৰু মূলাৰে এই মাছৰ আঞ্জাখন খাবলৈ যে খুবেই টেষ্টি হয়। মূলা ওলকবি আটাইখিনি মই ৰুকনিত ৰুকি ল'লোঁ। আনফালে ৰাতিপুৱাই বেপাৰী এটাই মাছখিনি দি গৈছিল, মায়ে ধুনীয়াকৈ কাটি বাছি দিলে, সেইখিনিও ভাজি ল'লোঁ। এতিয়া তেলত শুকান জলকীয়া আৰু কালজিৰা ফুটাই ইয়াতে পিঁয়াজ দিলোঁ। এইখিনি ভাজি লৈ ৰুকি লোৱা ওলকবি আৰু মূলাখিনি দি দিলোঁ, কেইটামান মটৰো দিছোঁ। এতিয়া বিশেষ একো মছলা দিয়া নাই, ইয়াতে নিমখ হালধি আৰু অকণমান জিৰা গুড়ি দিছোঁ, কেঁচা জলকীয়া দি আটাইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ঢাকন লগাই দিছোঁ কিছু সময়। এতিয়া ইয়াতে উতলা পানী দি দিম। ৰেডি হৈয়ে গ'ল আৰু এতিয়া ভাজি ৰখা মাছখিনি দি ওপৰত ধনিয়া কাটি দি দিম। লগতে দুপৰীয়া ভাত সাজো সজাই লৈ আহিলোঁ। বেহাৰ শাক ভাজিলোঁ, লগত পেটু ভাজি, পুঠি মাছ ফ্ৰাই, ধনিয়াৰ চাটনি, ইয়াতে দিছোঁ তেতেলী টেঙা আৰু এখন মিক্স ভাজি, ব্ৰকলি, গাজৰ, আলু আৰু ওলকবি মূলাৰ মাছৰে জোল। কেনেকুৱা লাগিছে আজি দুপৰীয়া ভাত সাজ জনাব আকৌ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।